এভৰিৱান কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' লৈ আহিছোঁ ইয়াত মই আপোনালোকক আগ্ৰা ভিডিঅ'টোৰ সেকেন্ড পাৰ্ট দেখুৱাম আৰু ইয়াত আপোনালোকে দেখা পাব আগ্ৰা ফৰ্ট তো আপোনালোকে ভিডিঅ'টো এতিয়াই লাইক কৰি থৈ দিয়ক আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইবো কৰি থৈ দিয়ক তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আগ্ৰা ফৰ্টত এন্ট্ৰি কৰিবলৈ আমি দুটা টিকট লৈছোঁ আৰু তাৰ পাছত আমাৰ চেকিং কৰা হৈছে আমাৰ সম্পূৰ্ণ বডি চেকিং লগতে বেগ চেকিংও কৰা হৈছিল আৰু তাৰ পাছত আমি এয়া ভিতৰলৈ সোমাই গলো আৰু এয়া চাওকচোন ভিতৰৰ পৰিৱেশটো কিমান বেছি ধুনীয়া ইয়াত কিন্তু ভ্ৰমণ কৰিবলৈ অহা মানুহৰ ভিতৰত ফৰেনাৰৰ সংখ্যা বহুত বেছি এয়া চাওকচোন দেখাই পাইছে আপোনালোকে ভিডিঅ'ত এই আগ্ৰা ফৰ্টৰ বিষয়ে মই ইমানখিনিতো নাজানো কিন্তু মই জনামতে এই মহলটোক প্ৰথমতে বাদলগড় কিলা হিচাপত জনা গৈছিল আৰু তাৰ পাছত এইটো মুঘল বাদশাহ আকবৰে পুনৰ নিৰ্মিত কৰিছিল কাৰণ মুঘল বাদশাহৰ সময়ত এইটো একেবাৰেই মানে খণ্ডাৰ হিচাপত পৰি আছিল আৰু তাৰ পাছত মুঘল বাদশাহ আকবৰে এইটো পুনৰ নিৰ্মিত কৰিছিল তো আজি মই আপোনালোকক আমাৰ হিষ্ট্ৰীৰ এটা পাৰ্ট দেখুৱাবলৈ লৈছোঁ বা এটা পৃষ্ঠা দেখুৱাবলৈ লৈছোঁ তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে বলক ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক দেখিছেনে তাজমহলটো এই আগ্ৰা ফৰ্টৰ পৰা তাজমহলটো কিমান ধুনীয়াকৈ দেখা পাই চাওকচোন পিছে মোৰ কেমেৰা সিমান এটা ভাল নহয় সেইবাবে মই ভালদৰে দেখাব পৰা নাই কিন্তু এয়া চাওকচোন যিখিনি দেখাব পাইছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এয়া চাওকচোন
ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নেক্সট পাৰ্টবোৰ চাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই মোৰ তেনেহ'লে চাই ল'ব দেই বাই